হেল্ল' দোস্ত, আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। বৰ লাজ লাগে যদিও বনাইছোঁ আৰু ভিডিঅ'টো যেনে তেনে চাওক আপোনালোকে আগলৈ। আমি যাবলৈ ওলাইছোঁ এতিয়া ডিব্ৰুগড় মেডিকেল। এতিয়া গৈ থাকক, চাই থাকক। ইমান বোকা হৈ গৈছে এদিন বৰষুণ দিওঁতে, মানে ইয়াত কিবা কাৰণত ৰাস্তাটো খান্দি দিয়া হৈছে আৰু কোনেনো ভেকুলী বিয়া পাতি দিলে, বৰষুণ দিয়ে আছে নেৰাই হ'ল। ভ্লগ বনাবলৈ বৰ লাজ লাগে, মানে কথা ক'বলৈ মুখৰ পৰা নোলায়। সেইকাৰণে আপোনালোকে ভিডিঅ'টোকে চাই থাকক, গান এটাকে লগাই দিছোঁ। ডিব্ৰুগড় মেডিকেল যাবলৈ ওলাইছোঁ, মানে আমি ডিব্ৰুগড়তে আছিলোঁ, এতিয়া গৈ আছোঁ ভিনিয়েহঁতৰ পৰা। চাই থাকক। দিনটো ঠাণ্ডা কৰিছে দেই। এয়া আমি বৰষুণত তিতি গৈ আছোঁ মেডিকেল। এইখিনি গোটেইখিনি মেডিকেল লাইনে হয়। তাত কাৰ কম তাত বৰ কৰিছোঁ। বা আজি তাতে থাকি আহিলে, ঘৰলৈ নাহিলে ল'ৰাটোৰ কাৰণ বেমাৰটো ভালকৈ দেখাবলৈ পোৱাই নাই। ছোৱালীজনী ঘৰলৈ পঠিয়াই দিলে, সি কান্দিছে মাক নাহিলে দেখি।
এই ল'ৰাটোক চাওক কেনেকৈ বাইপাছ চাইডে দৌৰ মাৰিছে, চাওকচোন আপোনালোকে। যদি গাড়ী এখন আগফালে স্পীড আহি যায় তেতিয়া কি হ'ব চাওকচোন ইয়াৰ।